ইয়াত ফুলিছে এপাহ 2 3 4 5 6 7 8 পাহ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাৰ পৰা 9টামান বাজিছে। তো এয়া মায়ে ধানকেইটা ৰ'দত দিব বিচাৰিছে। ভাইটিয়ে মানে কি হয়, সি মানে ধানকেইটা নমাই থৈ কিনে আহি গ'ল, কাৰণ সি পাহৰিলে যে মায়ে দাঙিব নোৱাৰে, কাৰণ আগতে মায়ে যিহেতু দাঙি নিজে নমায়। তো সেইটো কাৰণে পিছত মনত পেলাই সি এতিয়া সুধি আছে, ইমান অলপমান মানে নাজানে যিহেতু, সেইটো কাৰণে সি সুধি আছে যে অলপমান দিবনে বেছিকৈ দিব। তো সেইকাৰণে মায়ে কৈছে নাই অলপমান দি থৈ দে। পিছত মানে সেইটো ধেমালি কৰিলে। আৰু এফালে চাওক, এয়া আমাৰ ঘৰৰ কপৌ ফুল পূৰা এইজোপা গছত আপোনাৰ মই হিচাপ কৰিছিলোঁ 9 পাহ ফুলিছে এইজোপাত। আৰু ইফালে আৰু আছে এইজোপাত ফুলিছে 4 পাহ। এনেকৈ মানে এইবাৰ শুকায়ো গৈছে অলপ, সেয়া মানে বিহু আগতে ফুলি গ'ল, সেইটো কাৰণে বেয়া লাগিছে মনটো। আৰু এইফালে আছে এজোপাত এপাহ, আৰু এপাহ কলি ওলাইছে অকণমানি সেইটো। তাৰপিছত আৰু এইফালে এইকেইজোপাত মানে ওলাইছেহে। তো আশা বিহুলৈ পাম বুলি, কিন্তু সিমানে নহয় নাজানো আৰু। তাৰপিছত এয়া ভাইটিয়ে মায়ে গৈ বহি দিলে, মায়ে যিহেতু এয়া এতিয়া ভাইটিয়ে নোৱাৰে দেখি এতিয়া মায়ে মোক কৈছে অকণ কৰ বুলি, কিন্তু মই পাৰিম নে নাই সেইটো মানে আশা নাছিলে, কাৰণ যিহেতু আমি এইবোৰ কৰি পোৱা নাই কোনো দিন। তো এতিয়া এয়া অলপমান মই কৰি আছোঁ যিহেতু। তাৰপিছত আপোনাৰ মানে মায়ে কৈ আছে ইটো হয়তো, আৰু এই কেমেৰাটো আগেদি হাত গৈ থকা দেখিছে। এয়া ভাইটিয়ে মানে ডিষ্টাৰ্ব দি আছে। তাৰপিছত মই তাক গালিও পাৰি আছোঁ আৰু এইফালে কৰি আছোঁ, কিন্তু মায়ে হাঁহিছে মানে এটা কাৰণে যে এনেকৈ মানে বোলে কৈছে এইটো ভিডিঅ' বোলে দিলে মানুহে হাঁহিবই, এইটো নিদিবি কাৰণ নোৱাৰো তেনেকৈ কৈ আছে। মানে কি কয়, এতিয়া নোৱাৰিলে কি কৰিম ন, কিন্তু চেষ্টাটো কৰাটো কৰিছোঁ। তাৰপিছত নাই মায়ে গালি পাৰিলে, গালি পাৰি পটককৈ খঙতে কৰি বহি লৈ কিনে মায়ে কৈছে বহি লৈ হাতেৰে কৰ বুলি ক'লে। হাতেৰে কৈছোঁ, মায়ে কৈছে বোলে মাটি ঘৰ মোচা দৰে হৈছে বোলে। মানে ধানখিনি ৰ'দত দিয়া হোৱা নাই আৰু। মায়ে কৈছে এনেকৈ বোলে এমাহ ৰ'দত দিলেও ধান নুশুকায়। তো এনেকৈ কৰি থাকোঁতে মানে মই শুনিলোঁ মাৰ গালি। তাৰপিছত সেইটো কাৰণে মানে তাৰপিছত আৰু নকৰোঁ বুলি মানে উঠি দিলোঁ আৰু, কাৰণ মায়ে কৈ আছে হোৱা নাই। পিছত মায়ে ক'লে নালাগে দে, বহি ময়ে কৰিম। তাৰপিছত সেইটো কাৰণে মই উঠি দিলোঁ আৰু। তো এয়া ভাটিবেলা একেবাৰে আহি আমি চিধা খাই গ'লোঁ ফাৰ্মাচী মানে ভাইটি পূৰা মানে অলপমান গাটো বেয়া হৈ আছিলে। তো সেইটো কাৰণে তাক মানে বেজি দিয়াই দিলোঁ, আৰু সেই বেজি কোনো পধ্যে নহয়। সেইটো কাৰণে মই ভিডিঅ'টো কৰিছোঁ যে মাক আহি কিনে দেখাম তাৰ মানে যিটো ৰিয়েকশ্যন আছিলে বেজি দিয়া। তো সেই ৰিয়েকশ্যনটো নাইকিয়া কৰিলে কেমেৰা অন কৰোঁতে। গুড মৰ্ণিং মানে আজি হৈছে নেক্সট ডে পূৰা মানে ৰাতিপুৱা 5টা বাজিছে। ইয়াত দেখিছে পূৰা শিল বৰষুণ পৰিছে। আমি মানে জন্মৰ পৰা জীৱনত দেখাই নাই, তো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ শিল বৰষুণ। মানে এনেকুৱা হৈছে কি 5টা বজাতে আমি উঠা নহয় যিহেতু, সেইদিনাখন কি হ'ল মানে আইতা যিহেতু যাবলৈ ওলাইছিলে, তো আইতাই ভাবিছে 5টা বজাত গাড়ীখন গ'লে, তো আইতাই 11টা বজাত ঘৰ পাই যাম সোনকালে, সেইকাৰণে উঠিছিলে। উঠাৰ কাৰণে মানে এয়া অলপ সময় পিছত মানে আইতাক আমি ৰখাৰ পিছত মানে এয়া দেখিছে পূৰা শিল বৰষুণ ধাৰাসাৰ মানে সাংঘাতিককৈ পৰিছে আৰু মানে। তাৰপিছত মানে কপালত আছে কাৰণে আমি দেখা পালোঁ, নহ'লেতো আমি ইমান সোনকালে উঠা নহয়। 7টা বাজিয়ে যায় কমচে কম উঠোতে। তো সেইটো কাৰণে মানে ৰাতিপুৱা দেখা পালোঁ। এয়া দেখিছেনে পূৰা মানে ভয়ো লাগিছে আৰু ভালো লাগিছে, কাৰণ জীৱনত দেখা নাই যিহেতু। এয়া এতিয়া মানে আমি চাওঁতে এনেকুৱা হ'ল কি মানে বৰফৰ লগত যিহেতু শিল পৰিছিল সেই বৰষুণ, তো তাতে মানে বৰষুণো পৰিছিল। তাৰপিছত মানে লাষ্টত এনেকুৱা হৈ গ'ল যে মানে বৰফৰ যিটো বৰষুণত টোপাল নপৰি পূৰা মানে শিলেই পৰিছে, মানে বৰফৰ টুকুৰাবিলাক পৰিছে। তো ইয়াত এসে পৰোঁতে আমাৰ চোতালখন চাগে এনেকুৱা গতি হৈ গৈছে, পূৰা বগা হৈ গ'লে মানে ক'ব নোৱাৰা বগা। এতিয়া 6টামান বাজিলে, বৰষুণটো ৰখাৰ পাছত ইয়াত দেখিছে আমাৰ বৰমাহঁতে যিটো মানে ঘৰৰ ভেটি এটা বনাই আছিলে, তো সেইটো দেখিছে কেনেকুৱা হৈ গৈছে পূৰা বগা। তাৰপিছত এয়া মই অলপ উঠালোঁ, নাই নুঠে কোনোপধ্যে পিছলি পৰে। তাৰপিছত যেনে চেষ্টা কৰি উঠালোঁ, হাতত বালি চালি লগাই মেলি পূৰা ইয়াত দেখিছে শিল বৰষুণ জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ, আগত কেতিয়াও দেখা নাই। ইয়াত দেখিছে ৰাস্তাৰ গতি কেনেকুৱা হৈ গৈছে পূৰা নলাবিলাকত। তাৰপিছত ইয়াত দেখিছে ভাইটিয়ে উঠাই এটা ভণ্টিলে দলিয়াই আছে, আৰু এইফালে চাওক বৰমায়ে মানে কি হৈছে চৰিয়াত আনি ৰাস্তাত ওলাই দিছে ইমান পৰিছে বুলি। তো এয়া আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মাজতে ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ হৈছে মোৰ। সেইকাৰণে মানে কি হয়, যিহেতু ভিউজো নাই ছাবস্ক্ৰাইবো নাপায়, সেইকাৰণে মানে ভিডিঅ' মই এদিন কি আৰু 1-2 মাহৰ পিছে দিয়া হৈছোঁ, কাৰণ মনটো ভাঙি পৰিছোঁ। তথাপি আকৌ ভাবোঁ কি এটা ইউটিউবত ভিডিঅ' চাই ভাবোঁ নাই মই ডেইলি ভিডিঅ' দিম তেনেকৈ বুলি ভাবোঁ। তাৰপিছত নাই মই দুদিনমানৰ পাছত যেতিয়া ভিউজ নাহা হৈ যায় মই পূৰা ডাউন হৈ যাওঁ আকৌ।
তো সেইটো কাৰণে এতিয়া ভাবিছোঁ আজি মানে যিমান যি হ'লেও ভিডিঅ' বনামেই, তো আপোনালোকে ছাপোৰ্ট কৰি যাব। তো আজিলৈ বাই বাই।